हेलो गाइस गुड मर्निंग। आपलोके गम पाएने ये बहाग बिहुर সময়त टोटेल 3टा गाने आपलोकर माने कि ट्रेंडिंगत चलि आछे। ये 3टा गाते एनेकुवा कपाय आछे माने आपलोकर बिहु बतरत ये 3टा गाननु कोन 3टा गान आपलोকক जनाय आछो आरो गीते 3टा गानरे आपलोকৰ पार्थक्य जनाय आछो आरो এটা एनेकुवा गान जितु आपलोকৰ बिहुर সময়त লাগিব नालागे সেই সময়ত बिहुतको माने 60% डोमिनेट কৰি আছে সেই গানটোৱে। सो आपलोকক जनाय आछो आपलोके भिडिओটো सम्पूर्ण चाले आपलोके এই भिडिओটোৰ জৰিয়তে গম পাব কোন 3টা গানে आपलोকৰ ट्रेंडिंगत चलि আছে এতিয়া বৰ্তমান মানে আৰু डोमिनेट কৰি আহিছে বিহু ৰেপ সং এটা যিটো ৰেপ সঙে আপোনালোকৰ ডমিনেট কৰি আহিছে আপোনালোকৰ বিহু মানে কি সঙতকৈ বেছি ডমিনেট কৰি আহিছে আৰু কিছুমান বেয়া লক্ষণ আছে এই গানটোৰ ওপৰত মই সেই বিষয়ে লৈ ক'ম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। প্ৰথম সংটো আপোনালোকৰ মানে কি যেটো আপোনালোকৰ এটো হেৰি গামখাৰু থুৰিয়াটো আপোনালোকে দেখিছে বেছি দিন হোৱা নাই ৰিলিজ দিয়া গামখাৰু থুৰিয়াটো আপোনালোকৰ গামখাৰু থুৰিয়া যেটো ৰিলিজ দিছিলে ৰিলিজ দিয়া আপোনালোকৰ 7 দিন মান হৈছে। सो 7 दिनत आपलोकर 3 लाख ভিউজ অতিক্ৰম কৰিছে এই গানটো আৰু হিট হ'বলৈ গৈ আছে আৰু যোনজনী সিঙ্গাৰ আছে অতি শীঘ্ৰে তাই হিট হ'বলৈ গৈ আছে অভি শইকীয়া আছিল লগত। সো আপোনালোকৰ যেটো আপোনালোকৰ গামখাৰু থুৰিয়া বহুত হিট মাৰিব এই গানটো আপোনালোকৰ যেটো 7 দিনত আপোনালোকৰ 3 লাখ ভিউজ প্লাস কৰিছে। আৰু সেকেন্ডটো আছে বগেনভেলাটো আপোনালোকে নিশ্চয় শুনিছে আপোনালোকৰ আচুৰ্য বৰপাত্ৰৰ হেতু কাৰণে আপোনালোকৰ ফাৰ্স্ট টাইম কবাই আছে বগেনভেলা আৰু সেকেন্ড টাইম আপোনালোকৰ আৰু কোনটো কাৰণে বগেনভেলাকো বিট কৰি আছে আপোনালোক হেতু জনাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক। আৰু বগেনভেলাটোৰ কথা কৈ আছিলো। সো বগেনভেলাটো আপোনালোকৰ কি হৈছে মানে বগেনভেলাটো বৰ্তমানলৈকে 1 মন্থ হৈ গ'ল এমাহৰ ভিতৰত আপোনালোকৰ 3 মিলিয়ন পাৰ কৰি দিছে অতিক্ৰম কৰিছে বগেনভেলা ভিডিওটোৱে মানে কি বগেনভেলা গানটোৱে আপোনালোকৰ যেটো ইউটিউবৰ হয় ইউটিউবৰ ভিউজ আপোনালোকৰ 3 মিলিয়ন কমপ্লিট কৰিছে বগেনভেলা গানটোৱে। আৰু লগতে আপোনালোকৰ যেটো এক্সএমএক্স হগেন এনেকুৱা ৰিলস বনিছে আপোনালোকৰ 12000 প্লাস টোটেল এক্সএমএক্স হগেনৰ ৰিলস বনি গৈছে বৰ্তমান মানে এতিয়া কি হৈছে সবে এক্সএমএক্স হগেন যোনটো হগেন গান ওলাইছে ৰেপ সং কিন্তু এইটো বিহু সং নহয় কিছুমান বেয়া কাম কৰিছে এইটো সঙৰ ক্ষেত্ৰত মানে কি বিহুৰ পোছাকযোৰ পিন্ধি এনেকুৱা ৰেপ সং গাব নালাগে কাৰণ এইটো বিহু আমাৰ যেহেতু আত্মীয়তা সবৰে তো ৰেপ কালচাৰ এইটো বিহুৰ লগত সোমাব নালাগে ৰেপ কালচাৰটো। সো বিহু ড্ৰেছযোৰ পিন্ধি নবনালে ভাল লাগে কিন্তু এনে বেলেগো বনাও কিন্তু বিহু ড্ৰেছযোৰ পিন্ধি ৰেপ সং বনালে ভাল নাচাজে। সো আপোনালোকৰ বগেনভেলা আছে গামখাৰু থুৰিয়া আছে এইবোৰ গান সিলেক্ট কৰক বিহু ড্ৰেছৰ কাৰণে। আৰু এক্সএমএক্স হগেনটোৰ কথা ক'ম বহুতৰ এতিয়া এক্সএমএক্স হগেনটো ট্ৰেন্ডিঙত মানে যোনে ৰিলছ বনায় তাৰে মানে ভিউজ আহে বাবে সেইবাবে কি কৰে এক্সএমএক্স হগেন গানটোকে সিহঁতি সিলেক্ট কৰি আছে মানে ৰিলছৰ কাৰণে। সো এই গানটো আৰু হিট হ'বলৈ গৈ আছে বৰ্তমানলৈকে এই গানটোৱে অতিক্ৰম কৰিছে আপোনালোকৰ 1.9 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে গম পাইছে চাগে সকলোৱে বহুত ট্ৰেন্ডিঙত চলি আছে অসমৰ ক্ষেত্ৰত আৰু বেলেগ ক্ষেত্ৰত নহয়। সো আপোনালোকৰ অসমৰ ক্ষেত্ৰত এতিয়া বহুত ৰেপ সং মানে ৰেপ কালচাৰটো অসমৰ ক্ষেত্ৰত লাহে লাহেকৈ আপোনালোকৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে গম পাইছে ন। আৰু কিছুমান মিছ ৱৰ্ড আছে যেটো মানে ডাৰ্টি ৱৰ্ড আছে আপোনালোকে গম পায় এক্সএমএক্স হগেনটোত। সো হেতু কাৰণে বেয়া আৰু গানটো মানে কি বহুতে বনাবলৈ নিবিচাৰে অলপমান কমি গৈছে আৰু হেতু কাৰণে এক সাইডৰ পৰা হিটু মাৰিছে আৰু এক সাইডৰ পৰা কমিও গৈছে। আৰু এক্সএমএক্স হগেনটো বৰ্তমান 2 মিলিয়ন চুবলৈ গৈ আছে আৰু আপোনালোকক জনাও যে এক্সএমএক্স হগেনৰ ভিডিওটো আমাক অতি সোনকালে কোন সিঙ্গাৰ কেইটা গাইছিলে। সো আপোনালোকে এই ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব। 1 নম্বৰত আছে বিহু সংগীতৰ ভিতৰত বগেনভেলা আৰু 2 নম্বৰটো আছে আপোনালোকৰ গামখাৰু থুৰিয়া আৰু ৰেপ সংটোৱে বিট কৰি আছে বিহু সঙৰ লগত কিন্তু বিহু সঙটো টক্কৰ দি আছে 60% ডমিনেট কৰি আছে এক্সএমএক্স হগেনে। সো আজি ভিডিওটো ইমানে কেনেকুৱা লাগিল ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ। ৰেপ সং বা এনেকুৱা সঙৰ ইণ্টাৰেষ্টেড ল'ৰাবিলাকক কৈছোঁ ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব ধন্যবাদ।